ভ্ৰাম্যমানৰ মহাৰথী অভিনয় ৰজা যতীন বৰাক অহা বছৰ আকৌ নৰূপত দেখিবলৈ পাব ভ্ৰাম্যমানৰ মঞ্চত। কিন্তু ভিডিঅ'ৰ মাজতে আপোনালোকক জনাই লওঁ, ইতিমধ্যেই ষ্টাৰ টিউব আছামে 10,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে। সেয়েহে ছাবস্ক্ৰাইবাৰসকলকে ষ্টাৰ টিউব পৰিয়ালে জনাইছে ধন্যবাদ। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ৰঘুপতিৰ প্ৰবল হিটৰ পিছত নতুন এখন চিনেমা আহিছে ৰাঘৱ। কিন্তু যতীন বৰাৰ অনুৰাগীসকলৰ বাবে এই বছৰটো একেবাৰেই ভাল খবৰ, কাৰণ যতীন বৰাক 2024-25 নাট্যবৰ্ষত আকৌ দেখিবলৈ পোৱা যাব ভ্ৰাম্যমানত। ইতিমধ্যে এই কথা যতীন বৰাই বিভিন্ন সংবাদ মাধ্যম তথা ছ'চিয়েল মাধ্যমত জনাইছে। ইতিমধ্যে আমাৰ তথ্যই জানিবলৈ পাইছে যতীন বৰাক দেখিবলৈ পাব 2024-25 নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত। এতিয়ালৈকে কোনো কথা ৰিহাৰ্চাল তথা নাটকৰ নাম যদিও অসমৰ দৰ্শকৰ মাজলৈ অহা নাই, কিন্তু যতীন বৰাই মুখ্য অভিনয় কৰিব বুলি ইতিমধ্যে গম পোৱা হৈছে। মুখ্য অভিনেতা যতীন বৰাই ইতিহাস থিয়েটাৰত এয়া 2 বছৰ হ'ব। ইতিমধ্যে যতীন বৰাৰ প্ৰিয়সকলে নিশ্চয় গম পায়, ইতিহাসৰ মঞ্চ কঁপাই থৈছিল ডকাইত নামৰ নাটকখনি। যতীন বৰাৰ দুৰ্দান্ত এইবাৰ তেনেকুৱা নাট আশা কৰি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আগলৈ এনেকুৱা ভিডিঅ' আপডেট পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।